Hello guys, welcome to Assamese Educare. আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়টো শিক্ষণ কাৰ্যৰ স্তৰসমূহ বা অৱস্থাসমূহ। আজি আমি শিক্ষণ কাৰ্যৰ আচলতে কেইটানো স্তৰ আছে বা তাৰ অৱস্থাসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। আৰু তাৰ আগতে এইটো আমি কৈ লৈছোঁ, সদায় আচলতে এইটো কথা কোৱা যায়। আজি আচলতে আমি যি আচলতে আলোচনা কৰিবলৈ গৈছোঁ তাৰ আগতে আমি কি আলোচনা কৰি লৈছিলোঁ ইয়াৰ আগৰটো ভিডিঅ'ত, আমি তাৰ বিষয়ে সদায় কোৱা হয়। আজিও তেনেকৈ আমি কৈ লওঁ যে ইয়াৰ আগতে আমি শিক্ষাৰ অধিকাৰ আইন 2009 বিষয়ে আলোচনা কৰিলোঁ। সেইটো আমাৰ টপিক নাম্বাৰ 22 আছিল। আৰু আজি আমি আলোচনা কৰিম শিক্ষণ কাৰ্যৰ স্তৰসমূহ। এইটো টপিক নাম্বাৰ 23 আৰু ভিডিঅ' নাম্বাৰ 28। ইয়াৰ আগতে আমি 22টা টপিক ইতিমধ্যে আলোচনা কৰা হৈছে। এই সকলোখিনি যদি আপোনালোকে ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে এডুকেশ্যনেল পেডাগজি এণ্ড চাইল্ড ডেভেলপমেণ্ট বুলি এটা প্লেলিষ্ট বনোৱা হৈছে। আপোনালোকে তাত গৈ সেই বাকী ভিডিঅ'খিনিও চাব পাৰিব। আমি সকলো আচলতে চিৰিয়েলি বিষয়খিনি আমি আলোচনা কৰি আহিছোঁ আৰু আপোনালোকৰ সুবিধাৰ বাবে তেনেকৈ বুজাটো আচলতে সুবিধা হয়। তেনেকৈ প্ৰতিটো ভিডিঅ' আমি দি আহিছোঁ আৰু সেইখিনি আপোনালোকে চাই ল'ব। ঠিক আছে, আমি আজি চাওঁ শিক্ষণ কাৰ্যৰ স্তৰসমূহ আচলতে কি কি আছেনো। আপোনালোকক জনাওঁ যে শিক্ষণৰ আচলতে যি অৱস্থা আছে বা স্তৰ আছে তাক তিনিটা স্তৰত ভাগ কৰা হৈছে। ঠিক আছে, ধৰা এজন শিক্ষক কোনো এটা বিষয়ৰ ওপৰত শিক্ষণ কাৰ্য কৰিছে শ্ৰেণীকোঠাত। কোনো এটা বিষয় তেওঁ ছাত্ৰ ছাত্ৰীসকলক পঢ়াইছে। তাত কি কৰিব, তিনিটা স্তৰৰ দ্বাৰা পঢ়াব। প্ৰথমটো আমাৰ কি আছে, প্ৰি এক্টিভ ষ্টেজ আছে প্ৰথমটো, য'ত কি হয় যি পঢ়ুৱাৰ আচলতে আগত এজন শিক্ষকে যিখিনি কাৰ্য কৰিব সেইখিনি প্ৰি এক্টিভ ষ্টেজত থাকিব। আৰু তাৰ পিছৰ ষ্টেজ কি আছে, ইণ্টাৰেক্টিভ ষ্টেজ। ইয়াত কি হয়, যি আচলতে এজন শিক্ষকে যেতিয়া পঢ়াই থাকে তাৰ মাজত কিছুমান কাৰ্য কৰে, সেইখিনি ইণ্টাৰেক্টিভ ষ্টেজত থাকে। আৰু তৃতীয়তে পাষ্ট ইণ্টাৰেক্টিভ ষ্টেজ। ইয়াত কি হয়, যেতিয়া এজন শিক্ষকে পঢ়োৱাৰ শেষত যিখিনি আচলতে কাৰ্য কৰিব সেইখিনি পোষ্ট ইণ্টাৰেক্টিভ ষ্টেজত থাকে। নিশ্চয় এইখিনিতে গম পাইছে যে শিক্ষকে শ্ৰেণীকোঠাত যি আচলতে শিক্ষণ কাৰ্য কৰায় তাক তিনিটা ভাগত ভাগ কৰি কৰা হয়। প্ৰথমটো আমি কি পালোঁ, প্ৰি এক্টিভ ষ্টেজ পাইছোঁ, য'ত কি কৰে শিক্ষকে শিক্ষণৰ আগত যি কাৰ্য আচলতে কৰে সেইখিনি থাকে। তাৰপিছত ইণ্টাৰেক্টিভ ষ্টেজ, য'ত কি হয় শিক্ষণ কাৰ্য কৰোৱাৰ মাজত কিছুমান কাৰ্য কৰে, সেইখিনি কি হয় ইণ্টাৰেক্টিভ ষ্টেজত থাকে। আৰু লাষ্ট ষ্টেজ পোষ্ট ইণ্টাৰেক্টিভ ষ্টেজ। ইয়াত কি হয়, শিক্ষণ কাৰ্য কৰাৰ শেষত এজন শিক্ষকে যি আচলতে কাৰ্য কৰে সেইখিনি পোষ্ট ইণ্টাৰেক্টিভ ষ্টেজত থাকে। ঠিক আছে, এইখিনিলৈকে নিশ্চয় এতিয়া বুজি পালে যে শিক্ষণ কাৰ্যৰ এজন শিক্ষকে শিক্ষণ কাৰ্য এটা কৰোঁতে তিনিটা স্তৰ আচলতে আছে, তিনিটা অৱস্থাৰ দ্বাৰা শিক্ষণ কাৰ্য এটা কৰে। প্ৰথমটো ষ্টেজ আমি পালোঁ প্ৰি এক্টিভ ষ্টেজ, দ্বিতীয়টো পালোঁ ইণ্টাৰেক্টিভ ষ্টেজ আৰু তৃতীয়টো পাষ্ট ইণ্টাৰেক্টিভ ষ্টেজ। ইমানখিনিলৈকে নিশ্চয় বুজি আপোনালোকে পালে। তাৰপিছত আমি প্ৰতিটো বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম যে প্ৰতিটোতনো আচলতে কেনেকুৱা কি কাৰ্যসমূহ আচলতে এজন শিক্ষকে চাব লগা হয়, নিৰ্বাচন কৰিব লগা হয়। প্ৰথমটো আছে প্ৰি এক্টিভ ষ্টেজ। প্ৰি এক্টিভ ষ্টেজত কি হয়, কি আচলতে ইয়াত কাৰ্য কৰে। ইয়াত এটা প্ৰশ্ন উঠে যে কি হয়, শিক্ষণৰ প্ৰথমটো অৱস্থা যিমানখিনিলৈকে আমি এতিয়া পাই আহিলোঁ আলোচনা কৰিলোঁ, সিমানখিনিলৈকে যদি আমি কুৱেশ্যনৰ কথা ক'বলৈ যাওঁ, প্ৰশ্ন আচলতে কেনেকুৱা কিছুমান আহিব পাৰে, তেতিয়া আমি তেনেকৈ ক'বলৈ গ'লে এনেকুৱা কিছুমান প্ৰশ্ন আহিব। ধৰা শিক্ষণৰ প্ৰথমটো আচলতে অৱস্থাটো কি হয়, তেনেকৈ বুলি কেইবাটাও অপশ্যন দিয়া থাকিব পাৰে। তেতিয়া আমি ক'ব লাগিব যে প্ৰি এক্টিভ ষ্টেজ। ঠিক আছে, তেতিয়াহ'লে এতিয়া আমাৰ ইয়াত আচলতে যি আচলতে প্ৰি এক্টিভ ষ্টেজ আছে তাতনো কি কাৰ্য কৰা হয় সেই বিষয়ে আমি আলোচনা কৰোঁ। তেতিয়া আমাৰ প্ৰথমটো আছে যে উদ্দেশ্য নিৰ্মাণ তথা নিৰ্ধাৰণ। প্ৰথমটো আছে উদ্দেশ্য নিৰ্মাণ তথা নিৰ্ধাৰণ। মানে এজন শিক্ষকে কি আচলতে পঢ়োৱাৰ আগত
তাত কিছুমান ধৰা শ্ৰেণীকোঠাত এজন শিক্ষকে যেতিয়া যাব তাত ধৰা কি পঢ়াব পঢ়োৱাৰ আগত সেইখিনি কি কৰিব লাগিব নিৰ্বাচন কৰিব লাগিব আৰু কি উদ্দেশ্যৰ প্ৰাপ্তিৰ বাবে পঢ়াব সদায় শিক্ষকে কি কৰে শিক্ষণ কাৰ্য এটা কৰাৰ এটা নিৰ্দিষ্ট উদ্দেশ্য থাকিব লাগে আৰু শিক্ষকে নিৰ্ধাৰণ কৰিব সেইখিনি ধৰা পঢ়োৱাৰ আগত যে কি আচলতে উদ্দেশ্য প্ৰাপ্তিৰ বাবে শিক্ষণ কাৰ্যটো কৰিব ঠিক আছে সদায় শিক্ষণ কাৰ্য কৰা এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে আৰু ধৰা কি উদ্দেশ্যৰ কাৰণেনো এজন শিক্ষকে সেই বিষয়টো পঢ়াবলৈ গৈছে সেই আগতীয়াকৈ সেইখিনি কি কৰিব লাগিব নিৰ্ধাৰণ কৰিব লাগিব তাৰ পিছৰখিনি আছে পাঠ্যবস্তুৰ নিৰ্বাচন সদায় কি কৰিব লাগিব যি আচলতে শ্ৰেণীকোঠাত শিক্ষকে পঢ়াব সেইখিনিটো সদায় কি কৰে আগতীয়াকৈ নিৰ্বাচন কৰিব লাগিব এজন শিক্ষকে শ্ৰেণীকোঠাত গৈ তেওঁ কি পঢ়াব সেইখিনি কি কৰিব লাগিব কি বিষয়টো পঢ়াব সেইখিনি আগতীয়াকৈ এজন শিক্ষকে নিৰ্বাচন কৰিব লাগে তাৰ পিছত আছে শিক্ষণ শৈলীৰ নিৰ্বাচন শিক্ষণ শৈলীৰ নিৰ্বাচন মানে কি হয় এনেকুৱাকৈ ধৰা শ্ৰেণীকোঠাত গৈ কেনেকুৱা কৌশল ব্যৱহাৰ কৰি ধৰা কোনো এটা বিষয় পঢ়াব গৈছে ঠিক আছে আৰু সেই বিষয়টোৰ লগত জড়িত ৰাখি ধৰা কেনেকুৱা কিছুমান কৌশল এজন শিক্ষকে শিক্ষণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব কি ধৰণে তাহাঁতক পঢ়াব সেইখিনি আগতীয়াকৈ এজন শিক্ষকে কি কৰিব চিন্তা কৰিব আগতীয়াকৈ সেইখিনি চিন্তা কৰিব লাগিব তাৰপিছত গৃহকাৰ্য অভ্যাস প্ৰশ্ন উত্তৰ অনুশাসন এইটো কি হয় ধৰা শিক্ষণৰ আগতেই তাহাঁতক ধৰা কেনেকুৱা ধৰা আজি কোনোবা এটা যোনটো বিষয় আজি পঢ়াব সেই বিষয়টো পঢ়াৰ আগতে কি কৰিব লাগিব সেই বিষয়টোৰ লগত জড়িত ৰাখি ধৰা কেনেকুৱা কিছুমান তাহাঁতক গৃহকাৰ্য দিব ঠিক আছে যিটো বিষয় পঢ়াব তাৰ ওপৰত ভিত্তি কৰি কেনেকুৱা প্ৰশ্ন উত্তৰ কৰিব দিব ধৰা তাহাঁতি পঢ়ুৱাখিনি যিখিনি শিক্ষকে পঢ়াইছে ঠিক আছে পঢ়াখিনি তাহাঁতি পঢ়ুৱাখিনি কিমান বুজি পাইছে কিমান ধৰা আৰু বুজিবলৈ তাহাঁতৰ বাকী আছে এই সকলোবোৰ কি কৰিব শিক্ষকে শিক্ষণৰ আগতে নিৰ্বাচন কৰিব লাগিব তাৰপিছত আছে শিক্ষণ যুক্তিৰ নিৰ্বাচন শিক্ষণ যুক্তিৰ নিৰ্বাচন মানে কি হয় শ্ৰেণীকোঠাত যোৱাৰ পিছত এজন শিক্ষকে কিছুমান সমস্যাৰো সন্মুখীন হ'ব লগা হয় আৰু সেই সমস্যাখিনিৰ পৰা তেওঁ যাতে পলায়ন নকৰি সেই সমস্যাসমূহ ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিব সেই সমস্যাখিনি যিখিনি ছাত্ৰ ছাত্ৰীৰ সমস্যা সেইখিনি যাতে তেওঁ সমাধান কৰিব পাৰে এই সকলো কি কৰিব শিক্ষণৰ আগতেই ধৰা সেই কাৰ্যসমূহ এজন শিক্ষকে কৰি ল'ব লাগিব তেতিয়াহ'লে নিশ্চয় ইমানখিনিলৈকে বুজি পাইছে যে আমি শিক্ষণৰ স্তৰ প্ৰথম কেইটা বুলি ক'লোঁ তিনিটা আমাৰ শিক্ষণৰ স্তৰ আছে প্ৰথমটো পালোঁ আমি প্ৰি এক্টিভ ষ্টেজ তাৰ পিছৰটো পাইছোঁ ইণ্টাৰেক্টিভ ষ্টেজ প্ৰি এক্টিভ ষ্টেজ কি হয় আচলতে শিক্ষণৰ আগত হয় যেতিয়া এজন শিক্ষকে শ্ৰেণীকোঠাত শিক্ষণ কাৰ্য এটা কৰে তাৰ আগত শিক্ষকে যিখিনি আচলতে কাৰ্য কৰিব লগা হয় ধৰা এতিয়া আমি পালোঁ উদ্দেশ্য মানে কি কাৰণে কি উদ্দেশ্য আগত ৰাখি এজন শিক্ষকে ধৰা পঢ়াবলৈ যাব পাঠ্যবস্তু নিৰ্বাচন কৰা শিক্ষণ শৈলী নিৰ্বাচন এইসমূহ কি হয় প্ৰি এক্টিভ ষ্টেজত পৰে এইসমূহ মানে শিক্ষণৰ আগত হয় ঠিক আছে তাৰপিছত আছে ইণ্টাৰেক্টিভ ষ্টেজ যিসমূহ শিক্ষণ কাৰ্যতা কৰাৰ মাজত হয় আৰু পোষ্ট ইণ্টাৰেক্টিভটো কেতিয়া হয় যেতিয়া শিক্ষণ কাৰ্যটো কৰাৰ শেষত হয় এইখিনিলৈকে গম পালোঁ আৰু প্ৰি এক্টিভ ষ্টেজত আমি কাৰ্যখিনিও আলোচনা কৰিলোঁ নিশ্চয় এইখিনি বুজি ইমানলৈকে আশা কৰোঁ নিশ্চয় বুজি পাইছে তাৰপিছত আছে দ্বিতীয় ষ্টেজ ইণ্টাৰেক্টিভ ষ্টেজ যিখিনি আমাৰ শিক্ষণ কাৰ্য এটা কৰাৰ এজন শিক্ষকে মাজত কিছুমান কাৰ্য কৰে প্ৰথমটো আমাৰ আছে শ্ৰেণীকোঠাৰ ওপৰত শ্ৰেণীকোঠাৰ ওপৰত দৃষ্টি মানে কি হয় ধৰা এজন শিক্ষকে যেতিয়া কোনো এটা শ্ৰেণীত পঢ়াব যায় কোনো এটা বিষয়ৰ ওপৰত যেতিয়া এজন শিক্ষকে শ্ৰেণীকোঠাত প্ৰথম যায় তেতিয়া আমাৰ প্ৰথমেই মনলৈ আচলতে কি আহে শ্ৰেণীকোঠাটো চোৱা যায় শ্ৰেণীকোঠাৰ আকাৰটো চোৱা যায় যে শ্ৰেণীকোঠাটোত কিমান ছাত্ৰ ছাত্ৰী আছে এইসমূহ প্ৰথম এজন শিক্ষকে দৃষ্টি ৰাখিব লাগিব ঠিক আছে তাৰ পিছতো আছে শিক্ষাৰ্থীৰ নিদানমূলক ব্যৱস্থা মানে কি হৈছে আগৰ যদি ভিডিঅ'সমূহ চালে আপোনালোকে দেখিব আমি আলোচনা কৰিছিলোঁ যে নিদান আচলতে কি হয় নিদাননো কাক কয় শিক্ষাৰ্থী আচলতে যিখিনি দুৰ্বলতা হয় ঠিক আছে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ আচলতে কিছুমান দুৰ্বলতা দেখা যায় সেই দুৰ্বলতাসমূহ এজন শিক্ষকে বিচাৰি উলিওৱাটোৱে কি হয় নিদান হয় আৰু উপচাৰ মানে কি কৰিছিলোঁ যে ধৰা নিদানত কি কৰিব শিক্ষাৰ্থী সেই দুৰ্বলতাসমূহ বিচাৰি উলিয়াব ধৰা আজি কোনো শিক্ষকে কিবা এটা ওপৰত বিষয়ে পঢ়াইছে সেইখিনি ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱা নাই
ঠিক আছে সেই আচলতে সেই কিয় বুজি পোৱা নাই সেই দুৰ্বলতাসমূহ বিচাৰি উলিওৱাটো কি হ'ব নিদান হ'ব আৰু উপচাৰটো কি হ'ব সেই দুৰ্বলতাখিনি বুজি সেই দুৰ্বলতাখিনি ধৰা শিক্ষকে বিচাৰি সেই দুৰ্বলতাসমূহ আঁতৰ কৰিবলৈ যেতিয়া শিক্ষকে কিছুমান ধৰা ব্যৱস্থা হাতত ল'ব সেইখিনি কি হ'ব উপচাৰ হ'ব নিশ্চয় বুজি পাইছে যে নিদান কি হয় উপচাৰ কি হয় এটা শিক্ষাৰ্থীৰ নিদানমূলক ব্যৱস্থা কৰিব ধৰা এজন শিক্ষকে সেই কিবা এটা পঢ়াওঁতে ধৰা ছাত্ৰ ছাত্ৰীসকলে বুজি পোৱা নাই ভালদৰে শিক্ষকে আচলতে যি ক'ব বিচাৰিছে সেইখিনি যদি ছাত্ৰ ছাত্ৰীসকলে বুজি নাপায় তেতিয়া কি কৰিব আচলতে কিয় বুজি পোৱা নাই সেই দুৰ্বলতাসমূহ শিক্ষকে বিচাৰি উলিয়াব লাগিব নেক্সট নিষ্পত্তি কাৰ্য কি হয় নিদান কৰোৱাৰ পিছত নিষ্পত্তি কাৰ্য দিয়ে ধৰা শিশুৱে যি আচলতে এজন শিক্ষকে যিটো বিষয়ে পঢ়াব যাব সেই বিষয়ত যদি সেই বিষয়ত সমস্যা যদি ছাত্ৰ ছাত্ৰীটো সন্মুখীন হয় তেতিয়া কি কৰিব সেইসমূহ দূৰ কৰিবৰ বাবে শিক্ষকে ধৰা ভালদৰে বুজাব লগতে নিদান হৈছে নে নাই হোৱা তাক চাবৰ বাবে কি কৰে নিষ্পত্তি কাৰ্য দিয়ে তাৰপিছত আছে প্ৰতিপুষ্টি আৰু পূৰ্ণবলম শিক্ষাৰ্থীক কি কৰিব এজন শিক্ষকে প্ৰতিপুষ্টি দিয়ে লগতে যি শিশু আচলতে শিক্ষাৰ ক্ষেত্ৰত অলপ পিছ পৰি থাকে তাক কি কৰে পূৰ্ণবলম দিয়ে ঠিক আছে পূৰ্ণবলমটো আগতে আমি আলোচনা কৰিছিলোঁ সকাৰাত্মক পূৰ্ণবলম নকাৰাত্মক পূৰ্ণবলম এইবোৰ আচলতে কি হয় চাব যদি আপোনালোকে চোৱা নাই তাৰপিছত আছে শিক্ষণ যুক্তিৰ বিস্তাৰ মানে কি হয় শিক্ষকৰ আচলতে যি টিচিং লাৰ্ণিং এক্সপিৰিয়েঞ্চ আছে সেইখিনি কি হ'ব আৰু বিস্তাৰিত হ'ব নিশ্চয় এইখিনি গম পাইছে যে ইণ্টাৰেক্টিভ ষ্টেজৰ আমাৰ এজন শিক্ষকে যেতিয়া শিক্ষণ কাৰ্য কৰে শিক্ষণ কাৰ্য কৰোৱাৰ মাজত কৰি থকাৰ সময়তে আচলতে কি কাৰ্য কৰে শ্ৰেণীকোঠাৰ ওপৰত দৃষ্টি ৰাখে শিক্ষাৰ্থী নিদানমূলক ব্যৱস্থা কৰে নিষ্পত্তি কাৰ্য দিয়ে প্ৰতিপুষ্টি আৰু পূৰ্ণবলম দিব শিক্ষণ যুক্তিৰ বিস্তাৰ হ'ব এইখিনি আছিলে আমাৰ ইণ্টাৰেক্টিভ ষ্টেজৰ কিছুমান কাৰ্য তাৰপিছত থাৰ্ড ষ্টেজ কি পাইছিলোঁ যিটো একদম আমাৰ শেষ অৱস্থা সেইটো আছিলে পোষ্ট ইণ্টাৰেক্টিভ ষ্টেজ ইয়াৰ আকৌ কাৰ্যখিনি কি হয় শিক্ষণ প্ৰক্ৰিয়া শেষ স্তৰ ছাত্ৰৰ মূল্যাংকনৰ লগত জড়িত ই কি হয় আচলতে মূল্যাংকনৰ লগত জড়িত বুলি কৈছে শেষৰ স্তৰটো শিক্ষণ কাৰ্য এটা কোনো উদ্দেশ্য প্ৰাপ্তিৰ বাবে কৰা হয় আৰু মূল্যাংকনৰ দ্বাৰা শিক্ষকে শিক্ষণৰ উদ্দেশ্যত নহয় আচলতে দন্ত্যতাটো মই দিব নালাগিছিল শিক্ষণৰ উদ্দেশ্য সন্দৰ্ভত কিমান সফল হ'ল তাক জানিব পাৰে ইয়াত আচলতে কি হয় যি আচলতে আমাৰ শেষ স্তৰ আছে ই কি হয় বুলি কৈছে মূল্যাংকনৰ লগত সম্বন্ধিত বুলি কৈছে মূল্যাংকনৰ লগত জড়িত হয় বুলি কৈছে যিমানখিনি আচলতে যিমানখিনি আচলতে এজন শিক্ষকে পঢ়াব যিমানখিনি আচলতে এজন শিক্ষকে পঢ়ায় সেইখিনি শেষত কি কৰে মূল্যাংকনৰ দ্বাৰাই গম পোৱা যায় যে তাহাঁতি কি হয় কিমান যিখিনি আচলতে পঢ়ায় সেইখিনি কিমান ধৰা বুজি পালে বা কি হ'ব কিমান বুজাব তাহাঁতক বাকী আছে সেইখিনি সদায় শিক্ষকে কিহৰ দ্বাৰা গম পায় মূল্যাংকনৰ দ্বাৰা গম পায় এইখিনিলৈকে নিশ্চয় গম পাইছে সদায় নিদানৰ পাছতহে মূল্যাংকন কৰা হয় এইটো মনত ৰাখিব সদায় মূল্যাংকন কেতিয়া হয় নিদানৰ পিছত হয় নিদান মানে শিশুৰ আচলতে যিসমূহ দুৰ্বলতা সেইসমূহ বিচাৰি উলিওৱা আগতে কৈছোৱে শিশু সদায় এটা শিক্ষণৰ আচলতে যেতিয়া এজন শিক্ষকে শিক্ষণ কাৰ্য কৰে শিক্ষণৰ এটা কি হয় সদায় এটা নিৰ্দিষ্ট উদ্দেশ্য প্ৰাপ্তিৰ বাবে শিক্ষণ কাৰ্য এটা ধৰা এজন শিক্ষকে কৰায় বা এজন শিক্ষকে কৰাব বিচাৰে সেয়েহে সেই উদ্দেশ্যত ধৰা কিমান সফল হ'ব পাৰিছে তাক গম পোৱা যায় মূল্যাংকনৰ দ্বাৰা এইটো এটা অতি দৰকাৰী কথা যে মূল্যাংকন কৰা হয় কিন্তু কাৰ মূল্যাংকন কৰা হয় এইখিনিতে এটা কুৱেশ্যন আহে যে মূল্যাংকন যে আচলতে কৰা হয় মূল্যাংকননো কাক কৰা হয় সদায় মূল্যাংকন কাক কৰা হয় ছাত্ৰ ছাত্ৰীক নহয় মূল্যাংকন হয় শিক্ষকৰ ঠিক আছে ধৰা শিক্ষকে কোনো এটা বিষয়ে ধৰা ক্লাছত এজন শিক্ষকে পঢ়াইছে ধৰি লৈছোঁ কোনো এটা বিষয় ধৰা পাঠ এজন শিক্ষকে শ্ৰেণীকোঠাত পঢ়াইছে সেই পাঠটো ধৰা পঢ়াওঁতে ছাত্ৰ ছাত্ৰীটোৱে ভালদৰে বুজি পোৱা নাই আচলতে বুজি পোৱা যে নাই সেইটো ছাত্ৰ ছাত্ৰীৰ দুৰ্বলতা নহয় সেইটো কাৰ দুৰ্বলতা হ'ব শিক্ষকৰ দুৰ্বলতা হ'ব
সদায় শিক্ষকৰ দুৰ্বলতা হ'ব সেইটো ধৰা কিয়নো ছাত্ৰ ছাত্ৰীসকলে ভালদৰে বুজি পোৱা নাই ধৰা সেই বুজি যে পোৱা নাই সেইটো শিক্ষকৰ দুখ হ'ব যে শিক্ষকে চাগে ভালদৰে বুজাব পৰা নাই ঠিক আছে সেইটো শিক্ষকৰহে মূল্যাংকন কৰা হয় ধৰা ছাত্ৰ ছাত্ৰীটোৱে কিয় বুজিব পৰা নাই ভালদৰে সেইটো শিক্ষকৰ দুৰ্বলতা হয় যি শিক্ষাত আচলতে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য প্ৰাপ্তিত ধৰা কিমান সফল কৰিব পাৰিছে নে নাই পৰা কিমান ছাত্ৰ ছাত্ৰী ব্যৱহাৰত পৰিৱৰ্তন হৈছে এই সমূহ কি হয় মূল্যাংকনৰ দ্বাৰাই শিক্ষকৰ নিজৰ দুৰ্বলতাসমূহ বুজিব পাৰে এইখিনিতে আমি লিখিছোৱে মূল্যাংকন কাৰ হয় শিক্ষকৰ হয় আৰু শিক্ষাৰ উদ্দেশ্য কিমান সফল হৈছে এজন শিক্ষকে যেতিয়া শিক্ষণ কাৰ্য কৰে তাৰ সদায় এটা উদ্দেশ্য থাকে ঠিক আছে সদায় এটা উদ্দেশ্য নিহিত হৈ থাকে সদায় ধৰা কিছুমান উদ্দেশ্য প্ৰাপ্তিৰ বাবেহে ছাত্ৰ ছাত্ৰীক যাতে তেওঁ কিবা এটা শিকাব পাৰে সদায় তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখি শিক্ষণ কাৰ্য কৰে যাতে তাহাঁতৰ কি হয় ব্যৱহাৰত পৰিৱৰ্তন হয় সদায় শিক্ষণৰ মূল বৈশিষ্ট্যই কি হয় শিক্ষণৰ কাৰ্য হৈছে ছাত্ৰ ছাত্ৰী কি হয় ব্যৱহাৰত যাতে তাহাঁতৰ পৰিৱৰ্তন হয় আৰু সেই ক্ষেত্ৰত ধৰা যি উদ্দেশ্যই তাহাঁতক পঢ়ুৱা হয় সেইটো উদ্দেশ্য ধৰা কিমান সফল হ'ব পাৰিছে এজন শিক্ষক সেই উদ্দেশ্য ধৰা কিমান এজন শিক্ষক সফল হৈছে তাহাঁতৰ ব্যৱহাৰত কিমান পৰিৱৰ্তন হৈছে এইসমূহ কি কৰিব পাৰে এজন শিক্ষকে মূল্যাংকনৰ দ্বাৰা নিজকে ধৰা মূল্যায়ন কৰিব পাৰে তাৰপিছত আমাৰ এতিয়া তিনিটা স্তৰ পালোঁ প্ৰথম অৱস্থা আমাৰ কি পালোঁ শৈক্ষিক উদ্দেশ্য বা শৈক্ষিক লক্ষ্য প্ৰথম যিটো আমাৰ অৱস্থা দ্বিতীয় অৱস্থা কি আছে অধিগম অনুভৱ তাৰ তৃতীয় অৱস্থাটো হৈছে ব্যৱহাৰত পৰিৱৰ্তন মূল্যায়ন মানে মূল্যায়নৰ দ্বাৰাই কি হয় গম পোৱা যায় যে ব্যৱহাৰত আচলতে আমাৰ ছাত্ৰ ছাত্ৰীৰ ব্যৱহাৰত কিমান পৰিৱৰ্তন ঘটিছে কিমান এজন শিক্ষক ধৰা সফল হৈছে তাহাঁতক যি আচলতে উদ্দেশ্য সেই উদ্দেশ্য প্ৰাপ্ত কৰাত ছাত্ৰ ছাত্ৰীসকলৰ এজন শিক্ষক কিমান দূৰ সফল হ'ব পাৰিছে সেইখিনি মূল্যাংকনৰ দ্বাৰাই গম পোৱা যায় নিশ্চয় কথাখিনি আপোনালোকে ভালদৰে বুজি পাইছে মই আকৌ অলপমান ওপৰে বুজাই দিওঁ কথাখিনি প্ৰথম আমি কি পাইছিলোঁ শিক্ষণ কাৰ্যৰ স্তৰসমূহত প্ৰথম আমি পালোঁ আমাৰ তিনিটা শিক্ষণ কাৰ্যৰ স্তৰ পালোঁ প্ৰি এক্টিভ ষ্টেজ ইণ্টাৰ এক্টিভ ষ্টেজ আৰু পোষ্ট এক্টিভ ষ্টেজ ঠিক আছে এই তিনিটা আমাৰ কি পালোঁ শিক্ষণৰ স্তৰসমূহ পালোঁ তিনিটা স্তৰত আমি প্ৰথমটো স্তৰত কি পালোঁ প্ৰি এক্টিভ ষ্টেজত যে সদায় কি হয় শিক্ষণ কাৰ্য এটা এজন শিক্ষকে যেতিয়া শ্ৰেণীকোঠাত কৰে কিছুমান কাৰ্য শিক্ষণৰ আগতেই শিক্ষণ কাৰ্য এটা কৰাৰ আগতেই কিছুমান কাৰ্য শিক্ষকে কৰে সেইখিনি আহে প্ৰি এক্টিভ ষ্টেজত আৰু কিছুমান কাৰ্য কি হয় শিক্ষণ কাৰ্য এটা কৰি থাকোঁতে এজন শিক্ষকে কিছুমান কাৰ্য কৰিব লগা হয় সেইখিনি আহিব ইণ্টাৰ এক্টিভ ষ্টেজত আৰু কিছুমান কি হয় শিক্ষণ কাৰ্যটো কৰাৰ একেবাৰে শেষত কিছুমান কাৰ্য শিক্ষকে কৰে যেনেকৈ মূল্যাংকন কৰা সেইসমূহ কি হয় ক'ত আহে পোষ্ট ইণ্টাৰেক্টিভ ষ্টেজত এই সকলো আহে কিন্তু এতিয়া আমি যদি কওঁ যে এজন শিক্ষকে কি হয় ধৰা কোনো এটা ছাত্ৰ ছাত্ৰী ধৰা কোনো এটা উদাহৰণৰ দৰে যদি কথাখিনি বুজাবলৈ যোৱা হয় তেতিয়া কি হ'ব এজন শিক্ষকে ধৰা কোনো এটা বিষয়ে পঢ়াইছে ঠিক আছে কোনো এটা বিষয়ে ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ গৈছে সেই বিষয়টো পঢ়ুৱাৰ ছাত্ৰ ছাত্ৰীসকলক যি আচলতে উদ্দেশ্য থাকিব সেই বিষয়টো পঢ়ালে সেই বিষয়টোৰ পৰা যি আচলতে জ্ঞান তাহাঁতি পাব যিটো আচলতে তাহাঁতক সেই লেচন এটা পঢ়োৱাৰ যি আচলতে উদ্দেশ্য থাকে সেই উদ্দেশ্যখিনি কি হয় সেই এটা নিৰ্দিষ্ট এটা উদ্দেশ্য থাকিব লাগিব আৰু সেই উদ্দেশ্যত কিমান দূৰ ধৰা এজন শিক্ষক সফল হ'ব পাৰিছে যি আচলতে তাহাঁতক সেই উদ্দেশ্যখিনি প্ৰাপ্ত কৰিব পাৰিছে নে নাই পৰা এজন শিক্ষকে সেইখিনি শিক্ষকে কিহৰ দ্বাৰা গম পাব মূল্যাংকনৰ দ্বাৰা গম পাব আৰু মূল্যাংকন কাৰ হ'ব ছাত্ৰ ছাত্ৰীৰ মূল্যাংকন কৰা নহ'ব শিক্ষকৰ নিজৰ মূল্যায়ন কৰা হ'ব যে তেওঁ ধৰা ছাত্ৰ ছাত্ৰীক ধৰা সেই বিষয়টোৰ পৰা যি আচলতে জ্ঞান দিব বিচাৰিছিলে যি উদ্দেশ্য আছিল সেই বিষয়টো পঢ়ুৱাৰ সেইখিনি ধৰা তেহেঁতক দিব পাৰিছে নে নাই পৰা তেওঁ তাত কিমান দূৰ ধৰা সফল হৈছে তেওঁ সেই বিষয়টো পঢ়োৱাৰ পিছত তাহাঁতৰ ব্যৱহাৰত কিমান দূৰ পৰিৱৰ্তন ঘটিছে এই সকলো কি হ'ব এজন শিক্ষকে মূল্যাংকনৰ দ্বাৰাই নিজক গম পাব পাৰিব ঠিক আছে এইখিনি আছিলে আমাৰ শিক্ষণ কাৰ্যৰ স্তৰসমূহ বা অৱস্থাসমূহ মই আশা কৰিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে আৰু যদি আৰু কিবা থাকি গৈছে তেতিয়াহ'লে কমেণ্ট
বক্সত কমেণ্ট কৰিব পাৰে লগতে এনেকৈ আমাৰ আৰু পেডাগজিৰ লগত জড়িত যিমানখিনি আমাৰ বিষয় আছে সেইখিনি আমি এনেকৈ আলোচনা কৰিম তাৰ কাৰণে আপোনালোকে আছামিজ এডুকেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো চোৱাৰ পিছত লাইক কৰিব কাৰণ আচলতে আপোনালোকে লাইক কৰিলেহে মই কি হয় কামখিনি কৰাত আচলতে প্ৰেৰণা পাওঁ ঠিক আছে সেইকাৰণে আৰু কোনোবা যদি আপোনালোকৰ বন্ধু বান্ধৱীও শিক্ষণৰ লগত জড়িত হৈ আছে বা এনেকুৱা কিছুমান শিক্ষণৰ লগত জড়িত পৰীক্ষাসমূহ দিবৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে তেতিয়াও আপোনালোকে তেওঁলোককো শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই ধন্যবাদ